হাই গাইজ, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ চুলি কাটিবলৈ। আৰু এতিয়া দেখি চুলি একদম পূৰা একদম জবৰা হৈ আছে। ধুনীয়াকৈ কাটি আহোঁগৈ। কাটি আহি এতিয়া এজেগাত যাম। তো দেৰি নকৰোঁ, পটাপট যাওঁ। এতিয়া চুলিটো কাটি আহোঁ। আৰু মই এখন জংঘলতে গোটেই শিয়াল বাঘো কেতিয়াবা ওলাই ইয়াত, যিহেতু ভয়ো লাগে, সেইটো কাৰণে পটাপট ইয়াৰ পৰা যাব লাগে, দেৰি নকৰোঁ। আৰু মই যাম এতিয়া একদম এইফালে এনেকৈ ঘূৰি একদম এইফালে ৰেল লাইন আছে এইটো চাইডে, আৰু এইটো চাইডে একদম এইটো চাইডে মাজত ৰাস্তা। গতিকে দেৰি নকৰোঁ, যাওঁ এতিয়া। একদম চুলিটো ধুনীয়াকৈ কাটি আহিলোঁ একদম মজাকৈ। অলপ মজাকৈ কি ইমান চুটি কৰি দিয়া নাই আৰু, যিহেতু ঠাণ্ডা দিন যে বেছি ঠাণ্ডা লাগে। মাথাটো তেনেকৈ হাৱা লাগি থাকিলে একদম ঠাণ্ডা লাগি থাকে বাইক চাইক চলাই গ'লে। সেইকাৰণে অলপ ৰাখি দিছোঁ। এনেই ছাইডটো অলপ মিলাই দিছোঁ আৰু কাণ চানবোৰ ধুনীয়াকৈ উলিয়াই দিছোঁ। আৰু ফুৰি কৰি আহিলোঁ, তাত ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগিলে। বেলেগ এটা জেগাত গৈছিলোঁ, তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া একদম সন্ধিয়া হৈ গ'ল একেবাৰে। আৰু তাত গৈ বাহিৰে বাহিৰে মই ডাইৰেক্ট একদম ডিউটিলৈ আহিছোঁ। ডাইৰেক্ট ডিউটিত আহি সোমাইছোঁ। মোৰ নাইট শ্বিফ্ট আছে, ডিউটি কৰিম। আৰু খাবৰ কাৰণে কি আনিছোঁ এতিয়া চাব। ভাত পানী বনাবলৈ চাউল নাই ৰুমত, সেইটো কাৰণে ধুনীয়াকৈ একদম বস্তু এটা কিনি আনিছোঁ। এতিয়া চাব আপোনালোকে কি বস্তু আনিছোঁ মই। আৰু ডিলাৰৰ মানুহবোৰ যেতিয়া গুচি যায়, ডিলাৰ বন্ধ হৈ যায়। আৰু ৰাতি নাইট শ্বিফ্টত অকলে থাকিব লাগে যে, তাত কিবা ভাল নালাগে, কিবা নিজান লাগে। কিবা কিবি মা একদম কিবা ভূতেই নে পিশাচেই নে কোনো ঠিক নাই। আজি বিৰিয়ানী আনিছোঁ, এতিয়া বিৰিয়ানী খাম, একদম জুই সেকিম, ধুনীয়াকৈ জুই সেকি থাকিম। ৰাতি ঠাণ্ডা দিনৰ ৰাতি জুই সেকি থাকোঁ। আৰু গৰম দিনত একদম গেঞ্জি চেঞ্জি পিন্ধি বাহিৰত বহি থাকোঁ। এতিয়া একদম ধুনীয়াকৈ ডিলাৰ বন্ধ হৈ গ'ল। এতিয়া বিৰিয়ানীটো খাই লওঁ, মজা। যিহেতু কিনি আনিছোঁ, অকণমানো এৰিব নোৱাৰি। ইয়াত দিছে এডোখৰ আলু, এইটো চিকেন। ইমান দূৰ আৰু একদম 120 টকা লৈছে এইকণে আৰু মাল। যিহেতু ইয়াত খাবলৈ অকণমান দিগদাৰ হয়। আৰু ইয়াত দিছে কিবা চাটনি অকণ দিছে, আৰু ইয়াত দিছে পিঁয়াজ। ডিলাৰ বন্ধ কৰি একদম ধুনীয়াকৈ বাইক চাইক ভিতৰত সোমোৱাই মেলি আজৰি হৈ গ'ল, দেখিছে একদম। আৰু এইফালে গৰুবিলাক ওলাই আহিছে, যিহেতু মানুহো গ'ল আৰু গৰু একদম ভিতৰৰ পৰা ঘাঁহ চাহ খাই মেলি ওলাই আহিছে। ইফালে ফিল্ডখনত ঘাঁহ ঢেৰ গজি থাকে, সেইকাৰণে দিনত ঘাঁহ চাহ দিনটো এটা খাই থাকে, আৰু সন্ধিয়া সময়ত ওলাই গুচি যায়। ধুনীয়াকৈ একদম খাই মেলি এতিয়া বাহিৰলৈ আহি গ'লোঁ। আৰু বাহিৰত চাওক, একদম গোটেই নাই, কোনো নাই আৰু এতিয়া। এইফালেও চাওক, একদম এইডোখৰত গোটেই পোহৰ, বাকী ইফালে গোটেই আন্ধাৰ। আৰু গেটখনত একদম কিনাৰতে ৰাস্তা লাগি আছে, তাতে গাড়ী চাড়ী গৈ থাকে। ৰাতিও বহুত কমটি গাড়ী যায়, ৰাতি ভয়ো লাগে অলপ। আৰু এইফালে মই কাটি থৈছোঁ খৰি, একদম বাঁহ হৈ কাটি থৈছোঁ পূৰা জুই সেকিবলৈ। ইয়াতে একদম ধুনীয়াকৈ জুই চুই ধৰিম আৰু কি হয়, পকাত যদি জুইটো জ্বলাওঁ তেতিয়া ক'লা হৈ যাব। সেইটো কাৰণে এইটোতহে জুইটো ধৰোঁ। এইফালে একদম পূৰা জুই জ্বলিবৰ কাৰণে আৰম্ভ হৈ গ'ল। দেখিছে ধুনীয়াকৈ জ্বলি আছে। তেনেকেই একদম জুই সেকি সেকি ৰাতিটো বহি থাকোঁ। ৰাতিপুৱা 7টা-8টা বজাত যাওঁগৈ আৰু ঘৰলৈ। এতিয়া এনেকৈ বহিয়ে থাকিব লাগিব ৰাতিটো। এনেকৈ কি আৰু, ডিউটি যেতিয়াতো কৰিবই লাগিব। ৰাতি অলপ ভিতৰত থাকোঁ, যিটো খৰি আদায় হৈ যায় তেতিয়া ভিতৰত ৰুমত থাকোঁ। মাজে মাজে বাহিৰত ওলাই গৈ চাই থাকোঁ, আকৌ ভিতৰত সোমাই থাকোঁ। আৰু সেয়াই আছিল আজিৰ দিনটো মোৰ ভিডিঅ'। দেখিলে ৰাতিপুৱা উঠি মেলি চুলি তুলি কাটিলোঁ, তাৰপিছত এবেলা তাত গ'ল, তাত য'লৈ গৈছিলোঁ এবেলা তাত গ'ল, তাত ভিডিঅ' কৰা নহ'লেই। আৰু তাৰপৰা আহি এতিয়া ডিউটি। আৰু সেয়াই মোৰ আজিৰ দিনটো ভিডিঅ'। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।